এয়া ৰিলছ বনাবলৈ কাৰণে বৰষুণত পানী নহয় পথাৰৰ পানী গেলা তিতাইছে লেতেৰিয়ে গাইছ আমাৰ কিমান লাভ আজি চব আমি ফটো মাৰিব অহাত মই ৰামধেনুক লগ পাইছোঁ তো গাইছ আমি বৰষুণত তিতি এৰাই মানে মই ভিডিঅ' বনাইছোঁ এনেকুৱা বৰষুণত তিতিবই লাগিব নহয় যাদু তো গাইছ যি ফটো মাৰিছে ইয়াত হা সেইটো ওচৰত দিছা এলপা দেখিছে এইখিনি ভাল দিছা মানে মিছা তো হেল্ল' গাইজ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আজি আহিছোঁ আমি পথাৰত এইফালে মানে কি ক'ম এতিয়া বৰষুণৰ বতৰৰ ফটোশ্বুট কৰিবৰ কাৰণে কঠীয়া ৰোৱা দিন যিহেতু ফটোশ্বুট কৰিবৰ কাৰণে লাগিবই চবে কৰি আছে এতিয়া আমিও কৰিবৰ কাৰণে আহিলোঁ এইফালে কালি এক্সাম তো গাইজ ভিডিঅ'টো সম্পূৰ্ণলৈকে চাব আৰু স্কিপ নকৰাকৈ বলক তেনেহ'লে ভিডিঅ'টো আজি ষ্টাৰ্ট কৰোঁ তো হেল্ল' গাইজ গুড আফটাৰনুন এতিয়া আমি ওলাইছোঁ গধূলি টাইমত গধূলি আফটাৰনুন মানে আৰু এতিয়া ইভিনিঙে হ'ল মোবাইল লুকা উঠি দিছে ৱাটাৰপ্ৰুফ নহয় নহয় তো এজনী আমাৰ ৰুবি খাই তাতে আৰু মই এতিয়া মানে আমি আজি গৈছোঁ মানে পথাৰত ফটোশ্বুট কৰিবৰ কাৰণে বৰষুণ দি আছে সেইটো পূৰা এখন আমাৰ গাঁও তো আমি এতিয়া পথাৰত লগ পাই আছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো আমাৰ পথাৰ আপোনালোকক দেখাম আজি ভিডিঅ' বলক তো গাইজ এতিয়া আমি আহি পাই গ'লোঁ পথাৰ এইফালে পথাৰ আমাৰ আৰু মানে পথাৰ পালোঁ মানে ৰাস্তাতে আছোঁ এতিয়া পথাৰবোৰ শুকান হৈ আছে বৰষুণ দিছে যদিও মানে পানী নাই আৰু লাহেকৈ হৈছে আৰু এতিয়া সেইবিলাক কঠীয়া সিঁচি থৈ কৰিবচোন এনেকুৱা মানে ফটো পষ্ট কৰিছোঁ ন গাইজ তো এইটো পথাৰ পানী এতিয়া মানে আমি মেইন কাৰণটো হৈ গ'লে একো মাছো নধৰোঁ কঠীয়াও নোৰোঁ ধান ৰুম বোলে ধান কাটি পাৰিছোঁ আমি ধান কাটি পাৰিছোঁ মানে আমাৰ ইয়াত মানে বৰষুণ দিলেহে ধান কাটে আকৌ ইমান টিকা দিয়া এনে টিকাও দি মানে আমি ইয়াত ফটো শ্বুট কৰি পাৰিছোঁ পানী এটা মাৰিমকৈ নন্নাৰি তো গাইছ এইফালে দেখি চাব পাৰে আপোনালোকে কঠীয়া সিঁচি থৈছে এইখিনি কঠীয়া আমি কালি ৰুবলৈ আহিম কালি নাহোঁ মানে আহিম আৰু সেইবিলাক হাল মাৰি কিনে ঠিকে আৰু কমেণ্ট কৰিব জানো নাই এতিয়া আমি গাইছ ফটো মাৰি লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ দেই পানী তো গাইছ মানে আমাৰ গাঁৱৰ মানুহৰ তাতে লাজ লাগে নহয় আমি মানে গাঁৱৰ মানুহবোৰে লগ পোৱা যাওঁ এই গছজোপাত বহি কিনে ফটো মাৰিব পাৰি ইমান ধুনীয়াকৈ ডাল পৰি আছে আমাৰ কাৰণে পৰি আছে গাইছ এই ডালত দিছে নাই আমাৰ কাৰণে পৰি আছে ফটো মাৰিব কাৰণে আমাৰ কাৰণে পৰি আছে কেমেৰা পানী পৰিলে এইফালে দেখিছে আমাৰ গাঁৱৰ পৰিৱেশ ইমান ধুনীয়া যি ফটো মাৰিবৰ কাৰণে ক'ত গৈছে মোক এনেকৈ বনাই দিবিছা ভিডিঅ'টো যেনেকৈ কৰি বনাই দিবি হা এয়া ৰিলছ বনাবলৈ কাৰণে বৰষুণত পানী নহয় পথাৰৰ পানী গেলা তিতাইছে লেতেৰিয়ে কালা উঠিছে ভিডিঅ' বনাই দিবৰ কাৰণে একদম কষ্ট এটা ভিডিঅ' বনাব এতিয়া মই এনেকৈ ৰিলছ বনাব অঁ সেইটো গানত থাকি দিছোঁ নাই তাৰমানে পূৰা সেয়া গেলা পানী খচি আছোঁ আমি পূৰা কোলা পানীখিনি তো গাইছ বৰষুণ দিছে এতিয়া হ'লে আমি ফটো মাৰিমেই তো গাইছ আমি বৰষুণত তিতি এৰাই মানে মই ভিডিঅ' বনাইছোঁ এনেকুৱা বৰষুণত তিতিবই লাগিব নহয় যাদু আপোনালোকে চাব পাৰে এডাল ডাং হয় ডাং লৈছে এতিয়া আমাৰ ৰবি বৰা ইয়াত ফটোশ্বুট কৰিব আৰু মই ফটো মাৰি দিম বলক ফটোটো মাৰি লওঁ তাক তেনেহ'লে মোৰ মানে কিছুমান কথা স্পষ্টকৈ নোলায় তো এক ফটো মাৰি লওঁ কঠীয়া তলিত আছোঁ আমি এতিয়া এক ফটোখিনি মাৰি লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ দেই তো গাইছ যি ফটো মাৰিছে ইয়াত হা সেইটো ওচৰত দিছা এলপা দেখিছে এইখিনি ভাল দিছা মানে মিছা এতিয়া ফটোটো মাৰি লওঁ তো গাইছ আকৌ ফটোটো মাৰি লৈছোঁ ৰখিব তো গাইছ মানে আমি এতিয়া লোকৰ কঠীয়াখিনিও এৰি দিয়া নাই এতিয়া লোকৰ কঠীয়াখিনি দৌৰিব দি যা মোক যদি এনেকৈ বনাই দিলে হ'লে মোক কেনেকৈ বনাই দিছে ঠিক আছে গাইছ মই ইমান ধুনীয়া ভিডিঅ'গ্ৰাফাৰ সি কিন্তু মোক ভিডিঅ' বনাই দিব নাজানে হৈ গ'লে লোকৰ কঠীয়াখিনিত খেদনি খাবৰ কাৰণে আমি উল্টা পুল্টা কাম কৰি আছোঁ এতিয়া যাম নদী
বলক গাইছ নদীত লগ পাই আছোঁ আকৌ এতিয়া দেই নদীত মই এতিয়া ভিডিঅ' বনাব গৈছোঁ ইয়াতে বনাম এই নহ'ব ইয়াত ঠিক নহ'ব তো গাইছ নদীত গৈ লওঁ দেই তাৰপিছত লগ পাই আছোঁ আপোনালোকক হৈ গ'ল টিপিলোঁ টিপিয়ে থৈছোঁ মই শুনিবা তো গাইজ এতিয়া আমি নদীটো ফটো ভিডিঅ' মাৰি ল'লোঁ বনাই ল'লোঁ মানে পাহৰি দিছিলোঁ যে মই ব্লগ বনাইছিলোঁ বুলি ভিডিঅ' কৰা নহ'ল অকণমান ক্লিপ লৈছোঁ সেইবোৰকে দেখুৱাম আপোনালোকক তো এতিয়া ৰ'দটো ওলাইছে অকণমানকৈ শনি ৰ'দটো ভিডিঅ' বনোৱা টাইমত ফটো মৰা টাইমত পূৰা বৰষুণ দিলে একেদম এদাই দি বুঢ়ী মই তো এতিয়া চাই লওঁ ঘৰলৈ যাওঁ ফটো মাৰিবি নেকি আৰু কোন এখন আমাৰ পথাৰ এয়া ৰাস্তা অৱস্থা এইবোৰ আমি এতিয়া গৈ আছোঁ আপোনালোকেও গৈয়ে থাকক আমাৰ লগতে চিপ চিপ কৈ বৰষুণ নামিছে প্ৰেমৰে ধিমিকৈ বুকুতে মেঘে ঢোল বজালে তো আজি আমি কঠীয়া ৰুবলৈ অহা নাই আমাৰ কঠীয়া নোৰোৱে চাগে ফটো মাৰিব লাগিব যে ইমান ধুনীয়া ছবিখন ভোকে লাগি আছে ভোক ভাতে খোৱা নাই নাকটো বন্ধ দুই মানা মিলেছে জানতে সেই ফুৰুকা চেপতে চেপতে উল্টে দেখা দেখোন তো গাইজ তেতিয়া আমি আকৌ ফটো মাৰিলোঁ আজি এইফালে চাব পাৰে আকাশখন ইমানো এটা হেৰি নহয় মানে হ'লেও মানে এতিয়া মুকলি কৰি দিছে অকণমান সদায় দুটা বজাত বৰষুণ দিছে এইকেইদিন একেৰাহে 3-4 দিন হৈ গ'ল তো গাইজ ফটোটো মাৰিলোঁ আৰু তাৰপিছত লগ পাই আছোঁ নে কি কয় তো গাইজ আমাৰ কিমান লাভ আজি চব আমি ফটো মাৰিব অহাটো মই ৰামধেনুক লগ পাইছোঁ আমাৰ হস্পিটেলত মানে ইমান ধুনীয়াকৈ ওলাই নহয় কেতিয়াবা বহুত ডাঠকৈ ওলাই কেতিয়াবা গাইজ ৰামধেনু ৰেইনবো ওলাইছে ডাঠ হৈ ওলাইছে খালি ফটোখন মাৰি লওঁ গাইজ দেই তো গাইজ আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ নেক্সট এটা ভিডিঅ'ত পুনৰ লগ পোৱা আশাৰে আজিলৈ সামৰিলোঁ দেই আৰু আপোনালোকে যদিহে মোৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ সকলোৱে কৰি দিব দেই আকৌ এটা নতুন ভিডিঅ' লগ পাই আছোঁ আজিলৈ বাই বাই